কৃষ্ণাই নদীৰ খহনীয়া প্ৰতিৰোধ আৰু অবৈধ বালি খনন বন্ধ কৰাৰ দাবী ৰাইজৰ সৈতে আলোচনা। গোৱালপাৰা জিলাৰ দুধনৈ সমষ্টিৰ মোলানডুবি গাঁও পঞ্চায়তৰ অন্তৰ্গত খলিধৰা ৰামপুৰ অঞ্চলত কৃষ্ণাই নদীত অবৈধ বালি খননে নদীৰ পাৰত থকা স্থানীয় ৰাইজক গৰাখহনীয়াই এক আতংকৰ সৃষ্টি কৰিছে। অবৈধ বালি খননৰ ফলত দিনক দিনে নদীখনৰ গভীৰতা কমি যায় আৰু ঢল পানীয়ে নদীৰ পাৰৰ অংশবিলাক ভাগি পেলায়। স্থানীয় ৰাইজৰ মূৰৰ ওপৰত ডাল থৈ বন বিভাগৰ ছত্ৰছায়াত দিনে নিশাই চলাই আছে অবৈধ বালি খনন। এফালে অবৈজ্ঞানিক নীতিৰে বালি খনন, আনপিনে অভাৰলোডিং ডাম্পাৰ আৰু ট্ৰেক্টৰৰ উৎপাতত মানুহে শান্তিত টোপনি মাৰিব নোৱাৰে। লগতে ছাত্ৰ-ছাত্ৰীৰ অধ্যয়নতো হেঙাৰৰ সৃষ্টি কৰিছে, যাৰ বাবে আজি স্থানীয় ৰাইজৰ অভিযোগ পাই বালিঘাটত উপস্থিত হৈ ৰাইজৰ সৈতে মত বিনিময় কৰাৰ লগতে অতি শীঘ্ৰে সমস্যাটোৰ সমাধানৰ কাৰণে চৰকাৰক সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ জনাওঁ আৰু লগতে বিষয়টো কৃষ্ণাই আঞ্চলিক বন বিষয়াকো জনোৱা হয়।